हेलो एवरीवन আপোনালোক সকলোকে দেৰিকৈ হলো শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জনালো এয়া হৈছে জন্মাষ্টমীৰ দুদিনৰ আগৰ ভিডিঅ' হয় আমি গৈছিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ সন্ধিয়া সময়ত চাকি দি আহোঁগৈ বুলি আমাৰ এখেতৰ লগত বাইকতে গ'লোঁ বেছি দূৰ নহয় আমাৰ ঘৰৰ ওচৰৰ পৰা যিহেতু প্ৰত্যেক বছৰে মই ঢেকীয়াখোৱা নামঘৰলৈ যাওঁৱেই এওঁক লগ পোৱাৰ আগতো মাহঁতৰ লগত হওক লগৰ লগত হওক যিমান পাৰোঁ ভাদ মাহত যাবলৈ চেষ্টা কৰোঁ নামঘৰলৈ সেইকাৰণে বোলো ভিডিঅ' এটাকে কৰি থওঁ অকণমানিকৈ মেমৰি হিচাপে থাকি যাব সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ তেওঁলোকে বুলি ভইচ অভাৰ দিয়ে ভিডিঅ'টো আগবঢ়াইছোঁ যিহেতুকে মই সময়ো পোৱা নাই দুদিনমান দেৰি হৈছে সেইকাৰণে ভিডিঅ'টো দিয়া দুদিন দেৰি হ'ল এয়া দেখিছে নহয় আমাৰ এখেতে ভিডিঅ' অকণমান কৰি দিছে এয়া দেখিছে চুলিৰ অৱস্থাই নাই একেবাৰে চুলি জত লাগি অৱস্থা নাইকিয়া হৈ গ'ল বাইকত বা স্কুটিত গ'লে এয়াই বিপদ আৰু চুলিৰ অৱস্থা নাইকিয়া হয় উপায় নাই যাবতো লাগিবই আপোনালোকে ভইচ অভাৰত অলপ প্ৰব্লেম পাব পাৰে নতুনকৈ মাইক এটা ল'ম বুলি ভাবিছোঁ যেতিয়া মাইকটো ল'ম বাৰু তেতিয়া ভইচত চাগে প্ৰব্লেম নাহিব নহ'লে মানে অলপ প্ৰব্লেম হয় এতিয়া বৰষুণ দি আছে মই ভইচ অভাৰ দিওঁতে সেইকাৰণে মানে পূৰা বৰষুণৰ চাউণ্ডটো আহি গৈছে এয়া ভিডিঅ' চিডিঅ' কৰি মানুহজনে কিবা এটা কৈছিলে মই সুধিছোঁ কি ক'লে বুলি তেওঁ ভিডিঅ' কৰি গৈ আছিল কিবা এটা ক'লে সেইকাৰণে ভিডিঅ'টোতে ওলাই গ'ল আৰু চাকি তাকি দি অহাৰ পাছতহে এয়া ফটো ভিডিঅ' উঠিছোঁ দেই আমাৰ এখেত আকৌ এইবাৰ নামঘৰলৈ 3বাৰমান গ'ল ঢেকীয়াখোৱা নামঘৰলৈ লগৰ লগতে গ'ল এবাৰ মোৰ লগতো গ'ল এবাৰ তেনেকৈ 3বাৰমান যোৱা হ'ল দিনটো যিহেতু সময় নাপায় ডিউটি থাকে ৰাতি সন্ধিয়া এনেকুৱা টাইমতে যায় সেইটো টাইমতে গৈ আহেগৈ সেইকাৰণে মোৰ লগতো গৈ পাছতে আমি অলপ সময় থকাৰ পাছত ঘৰলৈ আহিয়ে দিলোঁ পিছৰখিনি ভিডিঅ' কৰিবলৈ মোৰ সদায় থাকিয়ে যায় আমি বেছি সময় নকৰিলোঁ বাৰু তাত তাৰপাছত আমি ঘৰলৈ গুচি আহিলোঁ সেইকাৰণে আপোনালোকলৈ ফটো কেইখনমানকে শেষত দি দিছোঁ যদি ভাল লাগিছে ভিডিঅ'টো চাই লাইক কমেণ্ট এটা কৰি দিব থেংক ইউ